হাই ফ্ৰেণ্ডছ, মই ৰঞ্জিতাই আপোনালোক সকলোকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি লৈ আহিছোঁ এটা ইণ্টাৰেষ্টিং ৰেচিপি, চালাড বুলি ক'ব পাৰি, লাঞ্চ বুলি ক'ব পাৰি। মই আচলতে দুপৰীয়া ভাত সাজ এনেধৰণেই খাওঁ, কিছুমানে চালাড বুলিও ক'ব পাৰিব। কিন্তু এয়া দেখিছেনে, অমিতা 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 আমাৰ ঘৰত অমিতা নহ'লে নহয়েই। ৰাতিপুৱা এক বাতি অমিতা লগত 5টা অলমণ্ডছ লাগিবই, তাৰপিছতে আমাৰ ব্ৰেকফাষ্ট আৰম্ভ হয়। আৰু ইয়াত দেখিছেনে গোটেইকেইটা অমিতা পকা। আৰু আজি মই লৈ আহিছোঁ যিসকলে বেছিকৈ ভাত খায় সেইসকলৰ কাৰণে খুবেই প্ৰয়োজনীয় হ'ব এই ৰেচিপিটো। প্ৰথমতে মই আপোনালোকে যেনেকৈ ভাল পায়, যিমানখিনি ভাল পায় অমিতা খাবলৈ সিমানখিনি ল'ব। দুটা গুটি গৈছে, প্লিজ মাইণ্ড নকৰিব, মই উঠাই দিম। পকা অমিতা হ'ব লাগিব। তাৰপিছতে মই দিম সৰু বাতিৰে 1 বাতি একদম ফ্ৰেছ তিয়ঁহ, দেখিছেনে? আৰু সেই একেটা বাতিৰে সমান জোখত মই দিছোঁ গাজৰখিনি খালি অকণমান হাফ বইল কৰি লৈছোঁ, কাৰণ বেছি টাইট হ'ব, খাবলৈ বেয়া হ'ব। লগতে লৈছোঁ ঘৰতে বনোৱা সেই একেটা বাতিৰে 1 বাতি দৈ, দেখিছেনে? আৰু মই ল'ম এয়া, সাধাৰণতে মই যেতিয়া ভাত খাওঁ এনেধৰণে তেতিয়া মই ইয়াতকৈ কম লওঁ, কিন্তু ইয়াতকৈ যদি কম লৈ আপোনালোকক দেখুৱাওঁ তেতিয়াহ'লে কিছুমানে ভাবিব পাৰে ইমান কম ভাত কেনেকৈ খাম বা ইমানখিনি খাই কেনেকৈ থাকিম, এনেকুৱা ধৰণৰ প্ৰশ্ন হ'ব পাৰে। সেইকাৰণে মই অকণমান বেছিকৈ লৈছোঁ আৰু গোটেইখিনি মিক্স কৰি পেলাইছোঁ, দেখিছেনে? কম হৈ গ'ল পূৰা। আৰু টেষ্টি হ'বৰ কাৰণে মই ইয়াতে দিম অকণমান চাট মছলা। আৰু যদি আপোনালোকে বেয়া পাই নিদিলেও হ'ব, কেতিয়াবা মই একো নিদিয়াকৈও খাওঁ। তাৰপিছতে দিছোঁ অকণমান ক'লা নিমখ ইয়াতে দি দিছোঁ এয়া। আৰু লগতে দিম 1 চামুচো নহয়, আধা চামুচো নহয়, তাতকৈ কম ঘৰতে বনোৱা জিৰা গুড়ি। এইখিনি আচলতে টেষ্টৰ কাৰণে দিয়া হয়, যদি আপোনালোকৰ ভাল নালাগে নিদিলেই হ'ল। মই কেতিয়াবা কৈছোঁৱে নহয়, একো নিদিয়াকৈ ধুনীয়াকৈ খাই দিওঁ। আৰু এইখিনি খোৱাৰ পাছত আপোনালোকে 4 ঘণ্টাৰ পৰা 5 ঘণ্টাত একদম ধুনীয়াকৈ থাকিব পাৰিব, আপোনালোকৰ ভোক নালাগে। যিসকলে বেছিকৈ ভাত খায় বা বেছিকৈ ভাত নহ'লে অসুবিধা হয় সেইসকলৰ কাৰণে খুবেই উপকাৰী হ'ব বুলি মই ভাবিছোঁ। আৰু মই মাজে মাজে এনেকৈ খাওঁ, বহুত ভাল লাগে। আৰু তাৰ মাজতে এইখিনি মই মোৰ কাৰণে বনালোঁ, কিন্তু সকলোৱেতো ঘৰৰ এনেকৈ নাখায়। গতিকে আজি মই আমাৰ ঘৰত বৰ্তমান সময়ত সম্প্ৰীতি আৰু মই আছোঁ, মোৰখিনি বনাই ল'লোঁ। তাৰপিছতে তাইৰখিনি বাঢ়িছোঁ। মই একেলগে ভাত খাওঁ যিহেতু তাই স্কুলত আহি পালেহি। আৰু তাইৰ কাৰণে কি ৰান্ধিছোঁ সেইখিনি মই দেখুৱাইছোঁ আপোনালোকক। এই চব, তাই যিহেতু লেগ চিকেন খাই ভাল পায়, সেয়া বনাইছোঁ। লগতে মিক্স চালাড এখন, 2 পিচ আলু ফ্ৰাই কৰি দিছোঁ, নতুন আলু, দাংবডি ভাজি আৰু ধুনীয়াকৈ অকণমান দালি। এইখিনি তাইৰ আৰু এইখিনি মোৰ। আশা কৰিছোঁ আজি ভাল লাগিছে আপোনালোকৰ ৰেচিপিটো। আজিলৈ বাই।